কিনি গলি বুৱাৰী ওলা ইমান ষ্টাইলনি তাই ইমান ষ্টাইল ঘৰৰ কামডাল তাই হেৰি নাই ইমান ষ্টাইল তাই মই ষ্টাইল কৰি আছো বুৱাৰী কলৈ যা তই কলৈ যাবা ঘৰটোত তাই থাকিবলৈ মনেই নাই অকল ঘূৰিয়ে থাকিব মন বুৱাৰী হ'লি অলপ ঘৰত থাকিবলৈ ঘৰ আল পোচনবোৰ জানিব লাগে ডাঙৰ বুৱাৰীক হৈ লৈ বুৱাৰী কলৈ যা তই গ'লে মেখেলা চাদৰ পিন্ধি যা ফ্ৰক পিন্ধি নহয় আমাৰ সন্মান আছে বুৱাৰীয়ে মেখেলা চাদৰ আৰু পিন্ধি লগৰজনী ঘৰলৈ যা যদি যোৱাৰ আগত মোলৈ চাহ একাপ বনাই থৈ যা লাল চাহ অকণমান মই খাই লওঁ বুৱাৰী হ'লি বুলি অকল জলৈ তলৈ অকল ডেটিং মাৰি ফুৰিবলৈ নহয় ঘৰটো আলপোচানবিলাক জানিবি এই গিয়েৰে আহি কামৰ পৰা আহি পাবহি তাৰপিছত মোকে ক'ব বুৱাৰীয়ে গা ফুৰিব পঠিয়াইছে বুৱাৰীয়ে মোৰ কথা শুনিলেহে শাহু কথা নুশুনাই হ'ল এনেকুৱাই বুৱাৰী কিনো মোৰ ল'ৰাটোৱে বোৱাৰী এজনী আনিলে ভগৱান এইটো নাযাব এইটো জাষ্ট মই ঘৰতে পিন্ধো এজনী আমাৰডাল কেনেকুৱা কৰি থৈছে নহয় এনেকুৱা লেতেৰাকৈ আমাৰডাল কৰি থৈছে নহয় তাই লগৰজনী ঘৰলৈ ফুৰিবলৈ যায় মোলৈ যোৱাৰ আগত চাহ একাপ বনাই থৈ ডাইনিঙত থৈ আৰু লগৰজনী ঘৰলৈ যাবি গিয়েৰে কামৰ পৰা আহিব অলৈ তলৈ ঘূৰি থকা মোকে ধৰিব ইমান লগৰজনী ঘৰলৈ যাওঁ লাগে নেকি লগৰজনী এদিনো আমাৰ ঘৰলৈ আহি পোৱা নাই লগৰজনী ঘৰলৈ জানে নে আন কোনোবাতো আছে পুৱেৰে যাওঁ মই পৰীটো চাহ আহোঁগৈ তোলৈও এটা চাই আহিম বাৰু সেই মোক সেনেকা বুলি ভাবিছিলে নেকি মই এনেই নাযাওঁ নহয় মই লগৰজনীৰ ঘৰত কিবা এটা অৰ্ডাৰ দিছিলোঁ আনিব যাওঁ পাৰ্চেলটো আজি আহিছে নহয় ঘৰটো চাফ চিকুণ কৰিব লাগে বুলি তাই অৰ্ডাৰ আনিবলৈ যায় ক'ত অৰ্ডাৰ আনিবলৈ যায় তাই লগৰজনী ঘৰৰ পৰা ইমান তাই লগৰজনী ঘৰত অৰ্ডাৰ দিবলৈ যায় তাই মোবাইল নাইহে যেন মোলৈ চাহখন বনালি নাই তই বনাই থৈ যায় যদি চাহখন মই বহি দিনটো কৰি আইও কঁকালটো বিষ হৈ গৈছেগৈ তাই মানে লগৰজনী ঘৰলৈ যাবলৈ তাই আকৌ লগৰজনী ঘৰে চিনি পায় আৰু নিজৰ ঘৰ দুৱাৰ পাহৰি খা গেছটোতো ভৰাই নিদিয়ে জুইতে বনাই আনিছোঁ আৰু গৰমখনত তই মোক এনেকৈ ক'লি যে বোৱাৰী এই চাহকণ বনাই দিওঁতে তই মোক এনেকুৱা হ'লি গেছত বনাব লাগে গেছ নালাগে অৰ্ডাৰ দিবলৈ জানো সেই গেছটো যে 1200 টকা হৈ আছে যে গেছটো আনি যে বনাই হেৰি কৰি লওঁ চাহকণ মোৰ এজনী মানুহ জুইত মই দি হ'লেও খাব পাওঁ তহঁতি পুৱেৰে যে কামলৈ যায় তেতিয়া গেছটো ভৰাই দিব নোৱাৰ এতিয়া মোক চাহকণ বনাই দিব পাৰে তোৰ হেৰি আছে ভিতৰত গৈ যে হাঁহি চাগে সেই গিয়েৰে আহিলে